আমি জানো যে আত্মসহায়ক গ্ৰুপ 10 জনী মহিলা দি হয় গতিকে আমি লাখপতি বাইদেউ ফ্ৰম 10 জন পঠাইছো এটা গাঁৱত মোক আহি কলে যে নহয় কিছুমান আত্মসহায়ক গোট আছে 15 গৰাকী মহিলা দি হয় এটা সেই 5 গৰাকী মহিলাই ফৰ্ম পোৱা নাই কিন্তু মই আজি ইলেকশন মিটিংত গলে বা বিকাশ যাত্ৰাত গলে মানুহৰ মাজত সোমাই যায় অলপ কথা বতৰা পাতো কাৰণে মই পালছটো গম পালো কিন্তু আজি দুমাহ মোক কোনো অফিচাৰে কোৱা নাই যে আমাৰ অসমত আত্মসহায়ক গ্ৰুপ 15 জনীয়া আছে 12 জনীয়া আছে মই ভাবি আছিলো 10 জনীয়া আছে আমি সকলোৱে জানে যে 10 জন মেম্বাৰ দি এটা সেলফ হেল্প গ্ৰুপ হয় এতিয়া সেই বাইদেউ কেগৰাকীয়ে কয় স্যাৰ আমি ফৰ্ম পোৱা নাই মই কৈছো কিয় ফৰ্ম পোৱা নাই আপোনাৰ শিশু বাচ্চা 4টা 5টা আছে এইকাৰণে পোৱা নাই বোলে নহয় আমাৰ গ্ৰুপত 12 জনী মহিলা আছে এইকাৰণে পোৱা নাই এতিয়া এই দুগৰাকী মহিলাৰ নামটো এইবাৰ নিৰ্বাচনৰ সময়ত আমাৰ বুথে আমাক আনি